Hey guys, what's up? Welcome to my YouTube channel অসমীয়া ল'ৰা মই। So friends, মই আছোঁ বৰ্তমান আজি বৰপলহাই মই ইয়াত আগৰ ভিডিঅ'ত দেখুৱাইছিলোঁ আপোনালোকক যে ইয়াতে এটা ভোগালী বিহুৰ এটা প্ৰস্তুতি চলাইছে, এটা কৃষিজীৱী পৰিয়াল বনাইছে আৰু আজি সেই কৃষিজীৱী পৰিয়ালটো আজি জ্বলাই দিব, মানে আজি গোটেইখিনি বস্তু পুৰি পেলাব আজি। চ' আপোনালোকক দেখুৱাই যাম। মই এতিয়া এই ঠাইখিনিতে আছোঁ, বৰ্তমান তাতে গান বজাই আছে, সেইটো কাৰণে মই অলপ বাহিৰৰ ফালে ওলাই আহিছোঁ, ইয়াতে এনেকৈ ভিডিঅ'টো বনাইছোঁ। এতিয়া মই আপোনালোকক দেখাম তালৈকে গৈ পেলাই। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। চ' ফ্ৰেণ্ডছ, মই বৰ্তমান আছোঁ আমাৰ মন্দিৰৰ ফিল্ডত আৰু ইয়াতে মানুহবিলাক সকলোখিনি মানুহ থুপৰি হৈছে, সকলোবিলাক মানুহ আহিছে আৰু ইয়াতে গান বজাই আছে, বিহু গান। আৰু সেই গানত ইয়াতে ডেকা যুৱকসকলে খুব সুন্দৰকৈ নাচি আছে সেই কৃষিজীৱী পৰিয়ালটোৰ চোতালত। তাত দিয়া চাউণ্ডটো মই কমাই দিছোঁ, কাৰণ তাত কপিৰাইট লাগি যাব পাৰে, সেইকাৰণে মই বেলেগ গান এটা লগাই দিছোঁ। চাই দেখোন, এনেওতো আৰু কপিৰাইট ক্লেইমবিলাক আহিয়ে থাকে। আৰু বন্ধু বান্ধৱীসকলে জ্বলাবলৈ আহি গ'ল। আমাৰ প্ৰথমতে যিটো কলপাতেৰে বনোৱা মেজি আছে, প্ৰথমতে সেইটো জ্বলাব আৰু তাৰ পাছত বাকী ঘৰকেইটা জ্বলাব। কি আছে তোক মাতছি আৰু যিটো মেজি আছিলে সেইটো জ্বলোৱা হৈ গ'ল আৰু এতিয়া বাকী ঘৰকেইটা জ্বলাই আছে, চাংঘৰ, ঢেঁকীঘৰ, পাকঘৰ আৰু কুৱাটো। জ্বলাব লাগে টাইম পাছ কৰি। আৰু ফ্ৰেণ্ডছ, এয়া সকলোখিনি জ্বলালে, লাহে লাহে পৰা গৈছে সকলোবিলাক আৰু এতিয়া চাউল তাউলবিলাক খহি পৰিছে। আৰু এয়া ইমানবোৰ মানুহ আহিছে চাবলৈ, যোৱাবাৰো আহিছিলে, এইবাৰো আহিছে। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ফ্ৰেণ্ডছ, গোটেইখিনি জ্বলোৱা হৈ গ'ল, সকলোখিনিয়ে জ্বলালে আৰু এতিয়া মই ঘৰলৈ গৈ আছোঁ। তো এইখিনিয়ে আছিলে আজি ভিডিঅ'টো, মানে কি জ্বলোৱা দেখা পাই মই ভিডিঅ'টো বনাই দিলোঁ। আৰু একচুৱেলি বেয়াও লাগিছে, এওঁলোকে ইমান সুন্দৰকৈ বনাইছে, গোটেইখিনি বনোৱাৰ পিছত তেনেকৈ জ্বলাই দিলে অলপ বেয়াও লাগে মনটো। তথাপিও উপায় নাই, যিহেতু পৰম্পৰা এইটো জ্বলাব লাগিবই। ফ্ৰেণ্ডছ, তো ভিডিঅ' চালে আপোনালোকে চ' বিশেষ তেনেকুৱা ক'ব লগা নাই, মানে এটাই কথা ক'ব লগা, মানে কি আপোনালোকে মাঘৰ বিহুত এইবিলাক বস্তু বনাইছে, বনাওক। মোৰ দৃষ্টিত যে এইটোক লৈ কোনো বিতৰ্ক নকৰে, এইটো মোৰ দৃষ্টিত মানে কি আপোনালোকে এনেকুৱা বস্তু বনাইছে, বনাওক, ভাল কথা, কিন্তু এনেকুৱা বস্তু বনাওক যিবোৰ যাতে জ্বলাই দিবলৈ বেয়া নালাগে। এতিয়া ধৰক ৰংঘৰ, কাৰেংঘৰ, এইবিলাক হৈছে আমাৰ অসমৰ আপুৰুগীয়া সম্পদ। চ' এইবিলাক বস্তু মানে বনাই পেলাই জ্বলাই দিলে এটা বেলেগ এটা ফিলিংছ হয়। এতিয়া মন্দিৰ বনাইছে, মন্দিৰটো জ্বলাই দিলে এনেকুৱা। আৰু ইয়াতে আমি য'ত দেখা পালোঁ এটা কৃষিজীৱী পৰিয়াল বনাইছে। ইয়াত বাৰু যিকেইটা মানুহ বনাইছিলে আগতে ভিডিঅ'টো মই আপোনালোকক দেখুৱাইছিলোঁ,
যিকেইটা মানুহ বনাইছিলে সেই মানুহকেইটা বাৰু বেলেগকৈ ছেপাৰেটকৈ ৰাখি থৈছে, সেইকেইটা জ্বলোৱা নাই, অকল ঘৰকেইটা জ্বলাই দিছে। কিন্তু ক'ৰবাত ধৰি লওক এতিয়া ইয়াত বাৰু কাষত বাৰু মেজি জ্বলাইছে, সেইটো বেলেগ কথা, কিন্তু ক'ৰবাত ধৰি লওক এতিয়া ৰংঘৰ বনায়, কাৰেংঘৰ বনায়, কিন্তু সেইবিলাক বস্তু জ্বলাই দিলে বহুত বেয়া লাগে আচলতে। অশোক চক্ৰ বনায়, সেইবিলাক বস্তু জ্বলাই দিলে বহুত বেয়া লাগে। এনেকুৱা বস্তু বনাওক, এইটো মোৰ দৃষ্টিত দেই, এনেকুৱা বস্তু বনাওক যিবিলাক বস্তু জ্বলাই দিয়াৰ পিছত মানে একো বেয়া নালাগে, মানে তেনেকুৱা বস্তু বনাওক। এইটো মোৰ দৃষ্টিত আপোনালোকক কথাষাৰ ক'লোঁ, আপোনালোকে ভাবি চাব আৰু সেইমতে কমেণ্ট কৰিব মোৰ কথাখিনি হয় নে নহয়। আৰু ভিডিঅ'টো ইমান এটা সামৰণি মাৰিছোঁ। যদি ভিডিঅ' চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি নতুনকৈ আহিছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।